নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ বাবে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজিৰ এই 5 মিনিটৰ ভিডিঅ'টোৰ যোগেদি বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু নিতৌ এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি আমাক উৎসাহিত কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আজিৰ প্ৰথমটো খবৰে হৈছে এটা ডাঙৰ খবৰ। মহানগৰীৰ ধাৰাপুৰত উদ্ধাৰ এডাল প্ৰকাণ্ড অজগৰ। মহানগৰীৰ ধাৰাপুৰস্থিত ৰমেশ কলিতা পথত উদ্ধাৰ হয় এডাল প্ৰকাণ্ড অজগৰ। বনাঞ্চলৰ পৰা জলাঞ্চলত খাদ্যৰ সন্ধানত নামি আহিছিল এই প্ৰকাণ্ড অজগৰ সাপডাল। অজগৰডালৰ ওজন প্ৰায় 35 কেজি আৰু দীঘল প্ৰায় 15 ফুট হ'ব। ধাৰাপুৰৰ ৰমেশ কলিতা পথত খাদ্যৰ সন্ধান কৰি থকা অৱস্থাত স্থানীয় লোকে উদ্ধাৰ কৰে এই প্ৰকাণ্ড অজগৰ সাপডালক। অজগৰ চোৱাৰ বাবে ভিৰ কৰে জনতাই। বনাঞ্চল ধ্বংসৰ ফলত এনেদৰে জীৱকুলে খাদ্যৰ সংকটত ভুগি জলাঞ্চললৈ নামি আহে বুলি ধাৰণা কৰা হৈছে। স্থানীয় ৰাইজে অজগৰডাল বন বিভাগৰ লোকক চমজাই দিয়ে। ইয়াৰ লগতে বন্ধুসকল, 2 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। পাণ্ডুত নাহৰ ফুটুকী বাঘৰ আক্ৰমণত আহত এগৰাকী মহিলা। এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ। কালি মহানগৰীৰ ধাৰাপুৰত অজগৰ উদ্ধাৰ হোৱাৰ পিছত আজি মহানগৰীত বাঘে চলালে সন্ত্ৰাস। মহানগৰীৰ পাণ্ডুত নাহৰ ফুটুকী বাঘৰ আক্ৰমণত আহত হয় এগৰাকী মহিলা। পাণ্ডুৰ আদাবাৰী কলনীত এটা ৰেলৱে কোৱাৰ্টাৰত আশ্ৰয় লৈ থকা নাহৰ ফুটুকীটোৱে এগৰাকী মহিলাক আক্ৰমণ কৰে। প্ৰাতঃভ্ৰমণৰ সময়ত অঞ্জু ভট্টাচাৰ্য নামৰ মহিলাগৰাকীক আক্ৰমণ কৰে। তেওঁক বৰ্তমান পাণ্ডু ৰেলৱে হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। স্থানীয় ৰাইজে অভিযোগ কৰা মতে ঘটনাস্থলীত বাঘে সন্ত্ৰাস চলোৱাৰ পিছতো খবৰ দিয়াৰ লগে লগে উপস্থিত হোৱা নাছিল বন বিভাগৰ লোক তথা আৰক্ষী। প্ৰায় এঘণ্টা ধৰি বাঘটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰে অঞ্চলটোত। সমান্তৰালভাৱে সমগ্ৰ অঞ্চলটোত সাধাৰণ লোকে ভিৰ কৰা দেখা যায়। বন্ধুসকল, 3 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। পুনৰ মৃতদেহ উদ্ধাৰ গুৱাহাটীৰ বুন্দাত। চাঞ্চল্য অব্যাহত। প্ৰতিদিনে মহানগৰীত উদ্ধাৰ হৈ আছে মৃতদেহ। এই ধাৰা আজিও অব্যাহত আছে। আজি পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় এটা মৃতদেহ। এই ঘটনা মহানগৰীৰ বুন্দাৰ চপাইডঙৰ বুলি জানিব পৰা গৈছে। এটা ইটা ভাটাৰ কাষত উদ্ধাৰ হোৱা মৃতদেহটো এতিয়াও চিনাক্ত কৰিব পৰা নাই। এই ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনাস্থলীত পানীখাইটি আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। এয়া হত্যাকাণ্ড নে আত্মহত্যা এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। বন্ধুসকল, 4 নম্বৰ খবৰটি হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ ধুমুহা বৰষুণত মৃত্যুমুখত পৰা ক্ষতিগ্ৰস্ত সকললৈ সাহায্য ঘোষণা চৰকাৰৰ। ৰাজ্যৰ ধুমুহা বৰষুণত মৃত্যুমুখত পৰা ক্ষতিগ্ৰস্ত সকললৈ সাহায্য ঘোষণা চৰকাৰৰ। ধুমুহাত নিহত লোকৰ পৰিয়াললৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সাহায্য ঘোষণা আজি। প্ৰতিগৰাকীৰ মৃতকৰ পৰিয়ালক 4 লাখকৈ টকা সাহায্য দিয়াৰ কথা সদৰি কৰে অসম চৰকাৰে। এই পৰ্যন্ত 22 জন লোকৰ মৃত্যু হৈছে প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত। কেৱল মৃত্যুমুখতেই পৰা নহয়, ৰাজ্যৰ ভিন্ন প্ৰান্তত ধুমুহা বৰষুণৰ ফলত ঘৰ দুৱাৰো আদিৰো বিস্তৰ ক্ষতিসাধন হৈছে, যাৰ বাবে এতিয়া সাহায্য দিব চৰকাৰে। ধুমুহাত বিধ্বস্ত হোৱা বিদ্যালয়ে লাভ কৰিব 1,50,000 টকা। তেনেদৰে কেঁচা ঘৰ বিনষ্ট হোৱা পৰিয়ালে লাভ কৰিব 95,000 টকা আৰু সম্পূৰ্ণ ঘৰ দুৱাৰ বিনষ্ট হোৱা পৰিয়ালে লাভ কৰিব 1,01,000 টকা। আজি এই বিষয়ে সদৰি কৰে ৰাজ্যৰ দুৰ্যোগ প্ৰশমন মন্ত্ৰী যোগেন মোহনে। ইয়াৰ লগতে বন্ধুসকল, আজিৰ 5 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। প্ৰতিবাদ কৰিলেই যাব লগা হ'ব পাৰে জেললৈ। ডিজিপি কাৰ্যালয়ৰ সমীপত ধৰ্ণা দিয়া প্ৰতিবাদকাৰী সাৰি নাযায়। 100 প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰি গোচৰ ৰুজু কৰা হৈছে। জেল হাজোতলৈ প্ৰেৰণ কৰা হ'ব পাৰে প্ৰতিবাদত অংশ লোৱা শিক্ষাৰ্থীসকল। গ্ৰেপ্তাৰ পিছতেই থানাৰ ভিতৰত প্ৰতিবাদকাৰীক গোৰ মৰাৰ অভিযোগ আৰক্ষীৰ। কনিষ্টেবলৰ কেইবাহাজাৰ পদৰ বাবে অনুষ্ঠিত পৰীক্ষাৰ ফলাফল বিচাৰি এই প্ৰতিবাদ। ফলাফল নিদিয়াকৈ নতুন বিজ্ঞাপন দিয়াৰ অভিযোগ গৃহ বিভাগৰ বিৰুদ্ধে। এই প্ৰতিবাদ কৰাৰ পিছতেই গ্ৰেপ্তাৰ কৰা হয় শতাধিক প্ৰতিবাদকাৰীক। এনে প্ৰতিবাদকাৰী আৰক্ষী আমাক নালাগে বুলি ঘোষণা কৰিছে ডিজিপি ভাস্কৰজ্যোতি মহন্তই। আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনালে যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্তই। ডিজিপি কাৰ্যালয়ৰ সমীপত ধৰ্ণা দিয়া প্ৰতিবাদকাৰী সাৰি নাযায়। ইয়াৰ লগতে বন্ধুসকল, আজিৰ 5 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। বিহু গাই ঘৰলৈ উভতি আহিছিলে, পথতে ধৰ্ষণৰ বলি 9ম শ্ৰেণীৰ ছাত্ৰী। এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। বিহুৰ আনন্দ উল্লাসৰ মাজতে লখিমপুৰৰ ঢকুৱাখানাত জঘন্য ধৰ্ষণকাণ্ড। বিহুতলিৰ পৰা নিমুখত
বিহুতলিৰ পৰা নি মুখত সোপা দি ধৰ্ষণ কৰিলে কিশোৰীক। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ, এটা ডাঙৰ খবৰ। এই জঘন্য কাণ্ড সংঘটিত হৈছে ঢকুৱাখানাৰ সতীমুখ গাঁৱত। যোৱা 15 এপ্ৰিলৰ বিহুৰ দিনাই সংঘটিত হৈছিল এই নিৰ্লজ্জ কাণ্ড। গাঁওখনৰ উপেন দাস নামৰ 25 বছৰীয়া লম্পট যুৱকজনে একে গাঁৱৰে 9ম শ্ৰেণীত পঢ়ি থকা দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী এগৰাকীক নিশা 8 বজাত হুঁচৰি মৰা স্থানৰ পৰা ঘৰত থৈ অহাৰ প্ৰলোভনেৰে ধৰ্ষণ কৰাৰ কথা আজি পোহৰলৈ আহে। অতি দৰিদ্ৰ পৰিয়ালটোৱে অভিযুক্ত গোপাল দাসৰ পুত্ৰ উপেন দাসৰ বিৰুদ্ধে ঢকুৱাখানা থানাত এখন এজাহাৰ দাখিল কৰিছে। পাছে ঢকুৱাখানা আৰক্ষীয়ে এতিয়ালৈকে উপেন দাসক কৰায়ত্ব কৰিব পৰা নাই। আৰক্ষীয়ে ধৰ্ষণকাৰী যুৱকজন পলাই থকা বুলি জানিব দিয়ে। ইফালে অভিযুক্ত যুৱকজনৰ পৰিয়ালৰ একাংশ লোকে এই সমগ্ৰ ঘটনাটো গাপ দি পৰিয়ালটোক গোচৰ উঠাই ল'বলৈ হেঁচা দিয়াৰ কথা ঢকুৱাখানাত প্ৰচাৰ হোৱাৰ পাছতে ঢকুৱাখানা মহকুমা ছাত্ৰ সন্থাকে ধৰি ঢকুৱাখানা জিলা মহিলা সমিতিয়ে দোষীক 12 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে। ইয়াৰ লগতে বন্ধুসকল 6 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। গৰু পুহিলে এতিয়াৰ পৰা ল'ব লাগিব চৰকাৰৰ অনুজ্ঞাপত্ৰ, তাকো মাত্ৰ এটাহে পুহিব পাৰিব। গৰু পুহিবৰ বাবে এতিয়াৰ পৰা মানি চলিব লাগিব কিছুমান নিয়ম। ঘৰত কেৱল মাত্ৰ এটাহে গৰু পুহিব পাৰিব এতিয়াৰ পৰা, তাকো সেই গৰু পুহিবৰ বাবে চৰকাৰৰ পৰা ল'ব লাগিব অনুজ্ঞাপত্ৰ। চহৰাঞ্চল বা নগৰাঞ্চলত এতিয়াৰ পৰা গৰু পুহিব বিচাৰিলে মানি চলিব লাগিব বহুকেইটা নিয়ম। এই নিৰ্দেশনা জাৰি কৰিছে ৰাজস্থানৰ চৰকাৰে। এতিয়াৰ পৰা ৰাজ্যখনৰ 213খন চহৰত জাৰি হোৱাকৈ চৰকাৰে জাৰি কৰিছে এই নিয়ম। কেৱল এটাহে গৰু বা ম'হ পুহিব পাৰিব, তাকো গৰু পুহিব বিচৰাজনৰ গৰু ৰখা ঘৰটো 100 বৰ্গফুটৰ পৰা 200 বৰ্গফুটৰ হ'ব লাগিব। অনুজ্ঞাপত্ৰ বাধ্যতামূলক, লগতে সেই গৰুটোৰ ওপৰত মালিকৰ নাম, ঠিকনা আৰু ফোন নম্বৰ থাকিব লাগিব। লগতে ৰাজপথত গৰু ঘূৰি ফুৰিব নোৱাৰিব, ৰাস্তাই ঘাটে বান্ধি থ'ব নোৱাৰিব গৰু। কাষৰ কোনো লোককে গোবৰ, গোমূত্ৰ, অন্য লেতেৰাৰে অশান্তি কৰিব নোৱাৰিব। যদিহে গৰু পালকে এই নিয়ম উলংঘা কৰে তেন্তে 500 টকাৰ পৰা 10,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব পাৰে। ইয়াৰ লগতে বন্ধুসকল আজিৰ 7 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ। জাহাংগীৰপুৰীৰ সাম্প্ৰদায়িক হিংসা, অকল মুছলমানক টাৰ্গেট কৰি গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে। অনুমতি অবিহনে কিয় বাহিৰ কৰা হৈছিল দিল্লীৰ হনুমান জয়ন্তীৰ শোভাযাত্ৰা? হাতত তৰোৱাল আৰু পিষ্টল লৈ কিয় ৰেলী কৰিছিল হনুমান জয়ন্তীত? হাতত তৰোৱাল লোৱাটো ধৰ্মীয় স্বাধীনতা নেকি? শোভাযাত্ৰাত মুছলমানৰ বিৰুদ্ধে কিয় প্ৰৰোচনামূলক ধ্বনি দিয়া হয়? অকল 14গৰাকী মুছলমানকহে কিয় গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে? মূল অভিযুক্ত আনচাৰৰ পক্ষটো আছাদুদ্দিন ওৱেইচি। দিল্লী আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ একপক্ষীয় তদন্ত কৰিছে। চৰকাৰে যেতিয়াই বিচাৰে তেতিয়াই সাম্প্ৰদায়িক সংঘৰ্ষ হয়, এইবুলি আছাদুদ্দিন ওৱেইচিয়ে মন্তব্য কৰিছে। মছজিদৰ ওপৰত পতাকা কিয় লগায় বুলি আছাদুদ্দিন ওৱেইচিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দুটাকৈ শোভাযাত্ৰা শান্তিপূৰ্ণভাৱে হৈ গৈছিল, তৃতীয়টোতহে কিয় সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিলে? দৰ্শকসকল অৰ্থাৎ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ খবৰ পাই থাকিবলৈ। ধন্যবাদ।